আপোনালোক বৃদ্ধ হোৱালে অনাথ আশ্ৰম ইমান নাথাকিব। বুজি পাইছেনে কথাটো? সেইকাৰণে অনাথ আশ্ৰম এতিয়া সেই সময়ত নাথাকিবগৈ। সেইকাৰণে আগতীয়াকে নিজৰ সন্তানটোক ভাল হিচাপে যদি বনাই দিওঁ, আৰু যদি দেউতাকে যদি মদ খাই থাকে সেই সময়টোত ল'ৰা ছোৱালীবিলাকৰ পৰা আঁতৰাই ৰাখিব লাগে। বুজি পাইছা কেলে কৈছো? মানে যিটো চেঞ্চটো আহিব নাই, ল'ৰা ছোৱালী দেউতাকেও বুজিব লাগে যে মদ খোৱাৰ কাৰণে মোৰ ল'ৰাটোৱে মানে মোৰ ওচৰলৈ অহা নাই। বুজি পাইছে? সেইকাৰণে সিহঁতক আমি ভাল মানুহ হিচাপে কৰি, আৰু মদ খাই থকা মানুহজনেও জানে, তেখেতেও কয় তেখেতৰ সন্তানটো কিন্তু মদ খোৱাটো তেখেতে নিবিচাৰে। হয় নহয়? যদি কোনোবা মদ খোৱা মানুহে মোৰ কথাখিনি শুনি আছে, তেওঁ জানে, তেওঁ নিবিচাৰে যে তেওঁৰ সন্তানটোৱে মদ খাওক। তেওঁ নিবিচাৰে যে তেওঁৰ সন্তানটোৱে মদ খাই ক'ৰবাত দুৰ্ঘটনা হওক। তেওঁ নিবিচাৰে যে তেওঁৰ সন্তানটোৱে কৈ মাৰপিট কৰি দোকানত সোমাই থাকক। যদি তেওঁ নিবিচাৰে সন্তানটোক ভাল কৰাত সৰুৰ পৰা তেখেতে গঢ় দিয়াত কি আপত্তি? সেইবাবে মই ভাবো আজি আপোনাক অনুৰোধ কৰিছো, আজি মোৰ বক্তব্য যিখিনি শুনি আছে, মই আপোনালোকক কলৰ দৰে অনুৰোধ কৰিছো, নিজৰ ভাতৃ হিচাপে মই আপোনালোকৰ ভৰিত পৰিছো, এটা ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে মদৰ ব্যৱসায় ত্যাগ কৰি এখন সুস্থ সমাজ গঢ়ি তোলক। যিহেতুকে খিলঞ্জীয়া মানুহবোৰ মৰি মৰি শেষ হৈ গৈছে। আমি নহলে অসমীয়া বুলি কৈ অকল মানে মিউজিয়ামতে অসমীয়া চিৰিয়া বুলি পুতলাহে থাকিব এটা সময়ত যদি আমি এনেধৰণে গৈ থাকো। আপোনালোকে এই অনুৰোধটো ৰক্ষা কৰিব বুলি আমি আশাবাদী। আৰু এইটো নাভাবিব যে মই আপোনালোকক অনুৰোধ কৰিছো, ভৰিত থৈছো, সেৱা কৰিছো, তাৰ এইটো কথা নাভাবিব যে মই আপোনালোকক ভয় কৰিছো। সেইটো দুৰ্বলতা বুলিও আপোনালোকে নল'ব। সময় বৰ কঠিন, কোনটো সময়ত কি হৈ যায় ঠিক নাই। আৰু আমি এইটো অঞ্চলত যিমানবিলাক মদৰ দোকান আছে সেই প্ৰত্যেকখন মদৰ দোকান বন্ধ কৰি দিবৰ বাবে আজি আমি আহ্বান জনাইছো। আজি সভাত এটা প্ৰস্তাৱ হওক, আৰু এই প্ৰস্তাৱৰ পিছতে আজি এখন সমিতি হওক, এই সমিতিৰ পৰা এখন কাগজ প্ৰত্যেকখন মদৰ দোকানলৈ যাওক, আৰু তাৰপিছত তেখেতসকলে যদি নুশুনে তাৰ পৰৱৰ্তী পৰ্যায়ত একেলগে আমি সকলোখিনি মদৰ দোকান আমি ভাঙি দিবৰ বাবে আমি আগবাঢ়িবলৈ আমি প্ৰস্তুতি চলাব লাগিব। ইয়াকে কলো রাষ্ট্রমূলক অশেষ ধন্যবাদ থাকি। আপনাদেরকে শুনতে রাষ্ট্রমূলক ভাষণ শুনতে এতিয়া মদে হল আমাৰ সমাজৰ গৰ্বিত, আৰু মদ খোৱা প্ৰতিটো পৰিয়ালৰ মহিলাসকলে জানে যে মদ খোৱাৰ পৰিণাম পৰিয়ালৰ কি যন্ত্ৰণাদায়ক। সমগ্ৰ